হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল চাগে। গৰম কেনেকুৱা পাইছে ৰাইজ? গৰমকে লক্ষ্য কৰি ভাবিলোঁ আজি টেঙা আমকে খোৱা যাওক। ঘৰৰ মুখতে আম এজোপা আছে, আমাৰ নহয় বৌহঁতৰ। যিহেতু যিমানেই গৰম পৰিছে আজি সকলোবোৰ ঘৰতে আছে। স্কুল যোৱা সকলো আজি সোনকালে আহিলে নহয়। বৌয়েও ক'লে আজি লগে ভাগে টেঙাকে খাওঁ। টেঙা বস্তুটো কিন্তু অকলে খোৱা বস্তু নহয়, কি কয় ৰাইজ? অকল টেঙা বুলিয়েই নহয়, সকলো বস্তু আপুনি চাবচোন লগে ভাগে মিলিজুলি খাব, বস্তুটো খাবলৈ কিমান সোৱাদ হৈ পৰে, হয় নহয় বাৰু? ৰাইজ বেয়া নাপায় যদি কথা এষাৰ কওঁ। যিহেতু মই নতুন ইউটিউবত, পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবচোন। ময়ো আপোনালোকৰ মাজলৈ ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিম। আমকেইটা পাৰি আনি ৰ'বলৈ সময় নাই, লগে লগে কাটিবলৈ আৰম্ভ কৰিলোঁ। মই কিন্তু খোৱাতে ভাল, কাটা মেলা কামবোৰ মোৰ দ্বাৰাই নহ'ব। আমাৰ ভনীকে ক'লোঁ কাটি দেচোন। তাইও কিন্তু আম দেখি ৰ'বলৈ সময় নাই, লৰালৰিকৈ আম কাটিবলৈ ল'লে মানে পিহনাতে আমকেইটা পিহি ল'লে। কোনে কোনে বাৰু পিহনাত আম পিহিলে খাই ভাল পায়। যিহেতু মানুহ ঢেৰ, কলপাততহে বোলে আম খায়। মই ভালে পালোঁ দে, প্লেটকেইখন নুধুলেও হ'ব। এয়া আকৌ আমাৰ ভনী আম খাই দেখাইছে, দেখিছেনে? তাই হেনো আমতকৈ গুটিকেইটাহে খাই ভাল পায়। আজিলৈ ইমানেই, বা